হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই আনাডাৰ ব্লগ আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আছে আৰু ভাল থকাটো মই কামনা কৰোঁ আজি ক'ৰবাত যাম বুলি ভাবিছোঁ কিন্তু ক'ত যাম মানে যাওঁচোন ক'ৰবাত যদি কিবা ভাল প্ৰগ্ৰাম পাওঁ তাতে আজি ব্লগটি আৰম্ভ কৰিম আৰু ব'লক যাওঁ মই আমাৰ বেটা আৰু আমাৰ বেটি আমি সকলোৱে যাওঁ আজি ওলাই অকণ ফুৰি আহোঁ ব'লচোন যাওঁ ফুৰি আহোঁ ডালকে যাওঁ আমি পাইছোঁ এতিয়া বুধবৰীয়া আমি সোনকালে ঘূৰিম আমি পাইছোঁ এইডোখৰ মইনাপৰীয়া দোকানজান তিনিআলি আৰু এয়া আমি চিধা গৈ আছোঁ এতিয়া মাছ কৰিলে যোৱা ৰাস্তাত সোমাই যাওঁ গুৱাহাটী এয়া আমি মাছ কৰি যোৱা ৰাস্তাত গৈ আছোঁ এয়া ধুনীয়া পথাৰ এতিয়া আমি পুঠিনদী দলংখন আৰু এতিয়া দলঙৰ ওপৰেদি আমি উঠিম দলংখন পাইছোঁ কি ধুনীয়া ভিউ জেগাডোখৰ বহুত ভাল লাগে গাইজ ফাইনেলি আমি জেগাডোখৰ আহি পালোঁ এয়া চাওক ৰাস্তাত বহুত মানুহ আছে বাইকখন ৰাখি লওঁ ইয়াতে ছাত্ৰ ছাত্ৰীসকলে অসমীয়া সংগীত পৰিৱেশন কৰিছিল এয়া চাওক পথাৰ নানা ধৰণৰ দোকান এয়া চাওক মণিহাৰী দোকান কিতাপৰ দোকান কাপোৰৰ দোকান আৰু এই ফিল্ডখনতে দৌৰ প্ৰতিযোগিতা আৰম্ভ কৰিছে দৌৰখিনি মই দেখাব নোৱাৰোঁ কাৰণ ভিডিঅ'টো বৰ বেছি দীঘল হৈ যাব আৰু এয়া হ'ল দ্বিতীয় দিনৰ দৃশ্য এয়া চাওক মঞ্চপত বাইদেউ এগৰাকী ভাষণ দি আছে তাতেই যেতিয়া আহি পৰে আমাৰ গীতৰ মধুৰতাৰে সুন্দৰ কৰা মোৰ তাতে ইউনিভাৰ্চিটিৰ হল আমাৰ প্ৰাণবিদ্যা বুকুত কি আনন্দৰ উজান উঠিছে মোৰ মুখলৈ চাই চাগে আপোনালোকে গম পাব গতিকে অনুভৱৰ এষাৰি বক্তব্যৰ কথা কওঁতে হয়তো মোৰ নিজৰে ঢেৰু চিপি যাব কিয়নো খেৰু সংপৃক্ত কৰা দুগৰাকী আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগত আয়োজন কৰা হৈছে তেওঁলোকলৈ আন্তৰিক মৰম আৰু মান্যানুসৰি শুভ ইচ্ছা জ্ঞাপন কৰি এই অনুষ্ঠানৰ সৰ্বতো প্ৰকাৰৰ শুভেচ্ছা আৰু সৰ্বতো প্ৰকাৰৰ উদ্বোধনমূলক কামনা কৰি উদ্বোধনী অনুষ্ঠানৰ এই আৰম্ভণিতেই সকলোলৈকে কৃতজ্ঞতাৰ মাননি নিবেদিছোঁ আৰু এই সুন্দৰ সুযোগ দিয়াৰ বাবে আমাৰ ছাৰলৈ জনালোঁ এজন ব্যক্তি আপোনালোকে চিনি পাইছে চিনাকিৰ কোনো প্ৰয়োজন নাই হ'লেও মই চিনাকি কৰাই দিওঁ এজন হৈছে আমাৰ প্ৰাণদীপ দা
হয় ওপৰলৈ যাব পাৰে নবৌ বাইদেউ আইতা সকলোকে দেখিছোঁ কিন্তু বহুতক চিনি নোপোৱা হৈছোঁ আজি মই আহিলোঁ এখন গছৰ পাত বজাবৰ কাৰণে মোক মাতিছিলে আহি পালোঁ পাতখনকে বেছি কথা ক'বলৈ নিশ্চয় সময় নাই এইখন পোহাৰী লতা এইখন শিকিছিলোঁ মই 1970 চনত মোৰ বয়স তেতিয়া 13-14 এনেকুৱা আছিলে পোহাৰী লতাত মই ভূপেন দাৰ গানখিনি প্ৰথম শিকিছিলোঁ তাৰপাছত বহুতেই গান শিকিলোঁ এতিয়া গতিকে এতিয়া কালি মই ইয়াত আহি পিনি সৰু সৰু ল'ৰা ছোৱালীবিলাকে গোৱাত প্ৰত্যেক গানে মই শুনিছিলোঁ ভাল লাগিছিলে তেওঁলোকে আজি এই শিশুসকলকে শুনাম মই সকলোৱে শুনিব বিষ্ণুপ্ৰসাদ ৰাভাদেৱে লিখা নাহৰ ফুলে নোহোৱাই তগৰ ফুলে গোৱাব এই গীতটো আপোনালোকে সকলোৱে জানে এইটোকে মই বজাই দিম পোহাৰী লতা এইখনেই পোহাৰী লতা ঈশ্বৰে এখেতক এটা বেলেগ যি শক্তি আপোনাৰ পাতৰ দ্বাৰাই তেওঁ সংগীত পৰিৱেশন কৰে তেওঁ আজিলৈকে কাকো শিকা নাই শিকাম বুলি প্ৰতিশ্ৰুতি দিছে যে কোনোবা ইচ্ছুক ল'ৰা ছোৱালী শিকিবলৈ যদি মন আছে তেখেতক কণ্টেক্ট কৰিব পাৰে আৰু নিচেই কাষত আছে দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়ং মোৰ সৌভাগ্য যে মই যাদৱ পায়ং ছাৰক নিচেই কাষত দেখা পালোঁ সঁচাকৈ যাদৱ পায়ং ছাৰক দেখা পাই আজি মনটো বহুত মই সুখী আপোনাৰ আজি এই শিশু সমাৰোহ আহি শিশুসকলক দেখি যিমান ভাল লাগিছে নিশ্চয় দুখ বেদনা লাগিছে এখেত কাৰণ বুজি পাওঁ দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া যাদৱ পায়ং ছাৰ আৰু বেছি তেওঁ কি কৈছে আহকচোন শুনো আমি বিশ্ব সন্মিলনত গৈ যিটো বুজি পালোঁ তেতিয়া দেখিবলৈ পোৱা যায় আমিয়ে ভুল কৰিছোঁ শিশুসকলে ভুল কৰা নাই কাৰণ এটাই কথা মনত ৰখা দৰকাৰ ধৰিত্ৰী আই পানী লগা জ্বৰ হৈছে যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব এই পৃথিৱীৰ পৰা প্ৰাণী জগত বিদায় দিব লাগিব সেইকাৰণে পৃথিৱীক ভাল পাবলৈ আজি সমগ্ৰ বিশ্বৰ পাঠ্যক্ৰমত নাই পৃথিৱীক ভাল পোৱা শিক্ষানীতি সমগ্ৰ বিশ্বৰ শিক্ষানীতিত নাই সেইকাৰণে কোভিডে বিশ্ববাসীক কোৱাই দিছে মানুহে মানুহক চুলে মৰে এতিয়া আমাৰ ডক্টৰ ইঞ্জিনিয়াৰ বিজ্ঞানীসকল কলৈ গ'ল আমাৰ যিটো এডুকেশ্যন চিষ্টেম আছে পৃথিৱীত এইটো চিৰিপ মাত্ৰ নিজৰ কাৰণে চাৰ্টিফিকেট লয় চাকৰি এটা কৰে আৰু উদ্দেশ্যটোৰ কিন্তু মোৰ কাম আছে সেইকাৰণে পৃথিৱীৰ 8 কোটি মানুহৰ ল'ৰা ছোৱালী মোৰ সিহঁতক পৃথিৱীক ভাল পাবলৈ শিকোৱা নীতিটো মোৰ কাম সেইকাৰণে এটা পঞ্চায়ত খুলি লৈছোঁ পৃথিৱীৰ বিভিন্ন ধৰণৰ ছাত্ৰ ছাত্ৰীসকল আহে তেওঁলোকে PhD ল'বৰ কাৰণে মেচিন লৈ আহে এতিয়া আমেৰিকাৰ ছোৱালীয়ে এবছৰলৈ পঠিয়াইছে মাজুলীলৈ গৈছে আকৌ আহিব তেওঁ সম্পূৰ্ণ তথ্য উদ্ঘাটন কৰি শিক্ষা জ্ঞান হাতে কামে কৰি পৃথিৱীক ভাল পাবলৈ শিক্ষা PhD লৈ নতুন প্ৰজন্মক শিক্ষা দিব লাগিব কাৰণ এই বিষয়টো যদি নহয় নতুন প্ৰজন্মৰ বহুত ভুগিব এইটো আমি বুজি পাওঁ বিজ্ঞানীসকলে ঠাৱৰ কৰিছে ঘোষণা কৰিছে সেইকাৰণে আমাৰ ল'ৰা ছোৱালীটো ভুল কৰা নাই এতিয়া মানৱ সম্পদ কৰিবলৈ হ'লে আৰু শ্ৰীযুত বৰা দাদাক মই মোৰ ওচৰলৈ মাতিছোঁ যিহেতু কাৰিকৰী কাৰণ আজি 31 সংখ্যক শিশু সমাৰোহত উপবিষ্ট মোৰ আৰু এখেত হয় আমাৰ টিয়কৰ বৰা বজাৰৰ স্বত্বাধিকাৰী মৰম আৰু সেৱা জনাইছোঁ
আৰু আচলতে কি মই কৰে ইমানৰ যোগ্য নহয় আদি উদ্যোক্তাসকলে যি সন্মান দিছে মোক ইয়ালৈ মাতি আনি মই তেখেতসকলক বহুত ধন্যবাদ জনাইছোঁ যিহেতুকে মই গীত মাত কবিতা বা কোনো হেৰিয়াৰ লগতে জড়িত নহয় মই মাত্ৰ ব্যৱসায় ক্ষেত্ৰখনৰ লগতহে জড়িত তথাপি মই আজি এই যি মহান ঠাইত উপবিষ্ট হৈছোঁ আজি মই 2-3 ঘণ্টা সময় যি দেখিছোঁ ইয়াত মই এই ঠাইটুকুৰাক এখন মহা তীৰ্থস্থান বুলি মই ভাবিছোঁ কিয়নো বহুত জেগা ঘূৰিছোঁ জীৱনত আজি মই মঞ্চত কেইগৰাকীমান বিশিষ্ট শ্ৰদ্ধাৰ ব্যক্তিক মই শ্ৰদ্ধা জনোৱা অনুষ্ঠানটো চাই মই নিজৰ চকুপানী ওলাই গৈছোঁ তেখেতসকলৰ মানে অনুষ্ঠানটোত তেখেতসকলে সেৱা কৰা দেউতাসকলক সেৱা কৰা দেখি মোৰ চকুপানী ওলাই গৈছিল বা তাই কি নহওক মই কথা কোৱাৰ ইমান মোৰ অভিজ্ঞতা নাই বৰা বজাৰখন খুব এনেকুৱা নহয় যে হঠাতে হোৱা এখন বজাৰ নহয় মই বহুত সৰুৰ পৰা বহুত কষ্ট কৰি বৰা বজাৰ এতিয়াহে হৈছে মানে 4 লেনত ৰাস্তাটো ঘৰ দুৱাৰ গুচি যোৱাৰ পিছত বৰা বজাৰ এখনকে বনাওঁ বুলি পেলাই এখন বা আমাৰ অসমীয়া যুৱকসকলক তাত সংস্থাপন দিয়াৰ এটা উদ্দেশ্যেৰে মই বৰা বজাৰখন মানে হেৰি কৰিছিলোঁ কিন্তু মই ব্যৱসায় ক্ষেত্ৰখনত এই অঞ্চলৰ মানুহে জানে এই অঞ্চলৰ মানুহখিনি মোৰ লগত বহুত দিনৰ পৰাই মোৰ লগত জড়িত আৰু বহুত অৱস্থাত কোনো নাজানে যে মই ৰাস্তা কাষত খৰি দোকান দিছিলোঁ চব্জি দোকান কৰি দিছিলোঁ তেনেকে সমান্তৰালকে মই পঢ়া শুনাও কৰি গৈছিলোঁ আৰু বহুতে নাজানে যে মই চিভিল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰীধাৰী হয় কিন্তু আজিলৈকে মই কোনো ৰেকৰ্ড নাই যে চৰকাৰী অফিচত আজিলৈকে কোনো এখন এপ্লিকেশ্যন চাকৰিৰ কাৰণে পেলোৱাৰ কোনো ৰেকৰ্ড নাই গতিকে মই আজি অনুষ্ঠানৰ যোগেদি কণমানি মইনামানিসকলক এটা বাৰ্তা দি যাব বিচাৰিছোঁ যে পঢ়া শুনাত যিমান আগবাঢ়ি যাব পাৰি কোনো কথা নাই কিন্তু অকল চাকৰিমুখী নহয় ব্যৱসায় বাণিজ্যৰ যোগেদিও যে মানুহ এজন সন্মানীয় ব্যক্তি বা এজন ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী হ'ব পাৰি তাৰ কাৰণে চিন্তা কৰিব লাগে যে অকল পঢ়িয়ে যে অকল চাকৰিমুখীয়ে যে হ'ব লাগিব এনেকুৱা কোনো কথা নাই আমাৰ আজিকালি অসমীয়া বহুত যুৱক যুৱতীয়ে ভাল ব্যৱসায় কৰিছে গতিকে পঢ়া শুনা কৰি আমাৰ মাৰ্কেটতে বহুত কেইজন ভাল এনেকুৱা অসমীয়া যুৱক যুৱতী আছে যি বহুতৰ কোৱালিফিকেশ্যন মাষ্টাৰ ডিগ্ৰী বা এনেকুৱা গ্ৰেজুৱেট আছে গতিকে অসমীয়া যুৱক যুৱতী কৰ্মানীসকলক মই এটাই অনুৰোধ জনাওঁ যে ভালকে পঢ়া শুনা কৰি ভাল এজন ইঞ্জিনিয়াৰ ডক্টৰ হোৱাৰ লগতে এজন ভাল প্ৰতিষ্ঠিত ব্যৱসায়ী হোৱাৰো সপোন দেখিবলৈ মই কৈছোঁ আৰু মই বিশেষ নকওঁ ইয়াত উপস্থিত সকলোকে মই আজি সন্মান জনাই মোৰ বক্তব্য সামৰিছোঁ আৰু এখেত অৰণ্য মাধৱ জলপান ডাঙৰীয়ালৈ মই সেৱা জনাইছোঁ তেখেতৰ মনত মানে তেখেতে যিখিনি কথা ক'লে সেইখিনি সঁচাকৈ বৰ মানে সাংঘাতিক কথা এটা ক'লে মই শুনি খুব মানে সেই কথাটোত মানে খুব আপ্লুত হ'লো তেখেতে খুব ডাঙৰ কথা ক'লে যে বৃদ্ধাশ্ৰমত সম্ভ্ৰান্ত পৰিয়ালৰ মানুহৰ আইতা বা ককাসকলে থাকে মানে গাঁৱৰ মানুহৰ কোনো আইতা ককা বৃদ্ধাশ্ৰমত আপুনি নাপাব কাৰণ সেই হেৰিটো আমাৰ মানে এই যিটো মাক দেউতাকক সেৱাৰ মনোবৃত্তিটো আজিকালি যুগত হেৰাই গৈছে লাহে আৰু সেই ল'ৰা ছোৱালীসকলক আমি সেই মাক দেউতাকক সেৱাৰ মনোবৃত্তিটো সৰুৰ পৰাই গঢ় দিয়াব লাগিব তেতিয়া গঢ় দিয়াবলৈ হ'লে প্ৰথমতে ধৰ্মীয় সৰুৰ পৰাই ধৰ্মীয় মই ঘৰতো এটা কথা কওঁ মই দেখিছোঁ দেই আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকতকৈ বিশেষকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ ল'ৰা ছোৱালীবিলাকৰ কি হয় এই মাক দেউতাকক যে ভৰি চুই সেৱা কৰা বা মন্দিৰলৈ ৰাতিপুৱা দোকানখন খোলাৰ আগতে মানে মন্দিৰলৈ যোৱা দেখিছোঁ কিন্তু আমাৰ ল'ৰা ছোৱালীবিলাক শুৱে নুঠে বা সন্ধিয়া লগা প্ৰাৰ্থনাৰ আগতে আমি প্ৰাৰ্থনা কৰিছোঁ তেনেকুৱা ধৰণৰ প্ৰাৰ্থনা কৰাৰ গোসাঁইঘৰত প্ৰাৰ্থনা কৰা সেইটো নাইকিয়া হৈ গ'ল আজিকালি মনোবৃত্তিটো নাইকিয়া হৈ গ'ল যিটোৱে মানে চাৰিত্ৰিক দিশটো তাৰমানে গঠনত অকণমান বাধা আহি পৰিছে আৰু সেইকাৰণে আমাৰ আইতা ককাসকল বৃদ্ধাশ্ৰমলৈ যাবলগীয়া হৈছে গতিকে মই এই কণমানিসকলক এটাই অনুৰোধ জনাওঁ যে সৰুৰ পৰাই ধৰ্মীয় যি মানে আমাৰ যি নীতি নিয়ম আমাৰ নিজৰ যেনেকৈ ধৰ্মীয় নীতি নিয়ম আছে সৰুৰ পৰাই ধৰ্মীয় নীতি নিয়মত বৰ্তি হৈ নিজৰ চাৰিত্ৰিক গঠন সৰুৰ পৰাই চৰিত্ৰটো ভালকৈ গঢ় দি এজন সুনাগৰিক হিচাপে গঢ়ি তুলিবলৈ মই ইয়াৰ দ্বাৰা আজি সকলো ছাত্ৰ ছাত্ৰীক বা মই নামনিহঁতক অনুৰোধ জনালোঁ তোমাক তুমি বুলি কৈছো
ভাগ্যশ্ৰী এটি গীত পৰিৱেশন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। এখেত কোন মই চিনাকি কৰাই দিছোঁ। এখেত হয় দীপজ্যোতি মজুমদাৰ, তোমাৰ জীৱনৰ কথা, ফটোগ্ৰাফাৰ। তোমাৰ ঘৰৰ কথা আমি মৰ্ণিং নিশ্চয়কৈ ভিডিঅ'ৰ জানিবলৈ চেষ্টা ফটোগ্ৰাফাৰ। কৰিম। আৰু এখেত আমাৰ সকলোৰ মৰমৰ প্ৰাণদীপ। পোনপ্ৰথমে আজি পবিত্ৰ মঞ্চৰ পৰা উপস্থিত সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। আচলতে পৰিৱেশন কৰিব মই কোনটি নিজে গীত পৰিৱেশন ভাবুক কৰিব হৈছোঁ যে ৰাইজৰ এনেকুৱা লগত জানেনে? অনুষ্ঠান মই কেতিয়াও পোৱা নাই। আপোনালোকে প্ৰথমবাৰ কওকচোন বাৰু, এনেধৰণে অনুমানিক কি গান কৰিব? আপোনালোকৰ মাজত বহি থাকিবলৈ পাই মই সৌভাগ্য মানিছোঁ। তথাপিও মই এতিয়াও সেইকণ যোগ্য হোৱাগে নাই। মই সংগীতৰ জগতখন একেবাৰে ধূলি কণাহে গান গাবলৈ শিকি আছোঁ, সদায় চেষ্টা কৰি আছোঁ। আৰু আজি পূব যোৰহাট আঞ্চলিক মইনা পাৰিজাতৰ যি 31 সংখ্যক শিশু সমাৰোহ, আচলতে ময়ো এজন মইনা আছিলোঁ। মইনা পাৰিজাতত ময়ো এজন মইনা আছিলোঁ। সৰুৰ পৰাই গান গাইছোঁ আৰু আমাৰ বহুত কেইজন আমাৰ বয়োজ্যেষ্ঠক দেখিছোঁ। আমি যিটো সময়ত আমি মইনা আছিলোঁ তেওঁলোকে আমাক গাইড কৰিছিলে। সেই লিখা এটা পদ্য আছিলে, নিচিনো তোমাক ক'ত আছা প্ৰভু আমি এটি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৈৰ পৰা। আপোনালোকে কোনে কোনে পঢ়িছে এইটো কবিতা? এটা পদ্যও হয়, আমি সৰুতে পঢ়িছিলোঁ। সেইটো মই যেতিয়া মইনা হৈ আছিলোঁ তেতিয়াই মই সুৰ কৰিছিলোঁ। সেইটো গান হিচাপে মই কৰি আছোঁ, মই নিজে সুৰ কৰিছোঁ। গানটো ওলাব কেইদিনমানৰ পিছতে, গতিকে সেইটো অকণমান মই গুণগুণাই দিছোঁ দেই। একো বাদ্যযন্ত্ৰ মোৰ লগত নাই, তথাপিও অকণমান হাত চাপত গাই যাম। সহযোগ কৰিবনে? আমাৰ মইনাসকল ক'ত আছে? বৰ লাজ কৰি থাকি মানে, লাজ কৰিব নালাগে দেই। চিঞৰি চিঞৰি মাতিলে তোমাক নামাতা দূৰৰ পৰা, নামাতা দূৰৰ পৰা, নিচিনো তোমাক ক'তা। বহুত ধন্যবাদ। আচলতে মোৰ মাতটো আজি একেবাৰে ভাগি আছে। মই ৰাতিপুৱা 4 বজালৈকে লখিমপুৰ বগীনদীত শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীত গান গাই মই 8 বজাত পাইছোঁ ৰাতিপুৱা। কিন্তু মই ইয়াত আহিব নোৱাৰিম বুলি ভাবিছিলোঁ, কিন্তু যেতিয়া ক'লে মইনা পাৰিজাতৰ অনুষ্ঠান বুলি, গতিকে মই এজন মইনা আৰু সেইকাৰণে মই বনাইছিলোঁ মইনা তুমি জুই। শুনিছানে গানটো? মাতবিলাক ইমান চেঁচা হ'লে নহ'ব দেই, মইনাসকল সদায় জুই, হয়নে? গতিকে তোমালোকৰ কাৰণে আজি মই উপস্থিত হলোহি আৰু ইমান এখন ধুনীয়া অনুষ্ঠানত মোক মাতি অনাৰ কাৰণে আকৌ এবাৰ উদ্যোক্তা মণ্ডলীক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে মই যিটো গীত গান গালো সেইটো ৰিলিজ হোৱা নাই, কেইদিনমান পিছতে ভিডিঅ'টো ৰিলিজ হ'ব দেই। এতিয়াতো আৰু কিবা শুনিব নেকি? ৰিভাৰটো অলপ কমাই দিব। কেইদিনমানৰ আগতে এটা গান ওলাই গৈছে কমেং বুলি, আৰু আপোনালোকক জনাৰ পৰা সুখী হওক, গানটো এতিয়ালৈকে 4 মিলিয়ন অতিক্ৰম কৰিছে ভিউজ। আৰু আপোনালোকে ইমানখিনি মৰম দিয়াৰ কাৰণে মই আকৌ এবাৰ এই পবিত্ৰ মঞ্চৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা হাত চাবলৈ হ'লে ভাল লাগিব। মই কমেং গীত অকণমান গাই দিওঁ দেই। ৰিভাৰটো অলপ কমাই দিওঁ, -1 চাই দিওঁ। মোৰ যিহেতু ট্ৰেক লৈ আহিছোঁ তেনেকে গাই যাম। এইফালে ৰাইজে মাতটো শুনিছে নাই? শুনা পাইছে? ঠিক আছে। গীতটি সম্পূৰ্ণ কৰি শুনিব, কাৰণ এই গীতটি বাৰে বাৰে শুনিলেও শুনিবলৈ মন গৈ থাকে। তাৰপিছত মোৰ লগত গাব লাগে, লাজ কৰিব নালাগে। পাহৰি নাযাবি তই, বহুত গালো ভাল লাগিব দেই। বুকুৰে কলে তোকে বৰ ভাল পাওঁ মই। ঠিক আছে, এটা উঠি দিয়া
সম্বোধন কৰি দিম থেংক ইউ মোৰ মাত্ৰ আজি ভাগি আছে আপোনাক গাব লাগিব দেই যদি মাত্ৰ ভাল লাগিব It's
ভিডিঅ'টো আৰু দীঘল নকৰোঁ, অলৰেডি ভিডিঅ'টো বহুত দীঘল হৈ গ'ল। মই ইয়াতে সামৰণি মাৰিম বুলি ভাবিছোঁ, তাকে সেইকাৰণে ওলাই আহিছোঁ গাইজ। এয়া চাওক বাহিৰৰ দৃশ্য এবাৰ শেষবাৰৰ বাবে দেখাইছোঁ। আমি স্বাগতম জনাইছোঁ অনুষ্ঠানটিৰ হৈ আৰু জয় জয়তে দুখিত যে মই কেশৱ মহন্ত দেখাব নোৱাৰিলোঁ। প্ৰয়োজন নাই। এতিয়া ঘৰলৈ উভতিছোঁ আৰু এতিয়া পালোঁ পুথিনদী দলংখন। যদি ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই।